ভাইটি ভণ্টিহঁত, তোমালোকে হয়তো সাধু শুনি বৰ ভাল পোৱা নহয়নে? আজিকালি যান্ত্ৰিকতাৰ যুগত মোবাইলৰ দিনত লাহে লাহে সাধুৰ প্ৰচলন কমি আহিছে। আইতাহঁতেও তোমালোকক সাধু ক'বলৈ নিবিচৰা হৈছে। তোমালোকৰ কেতিয়াবা সাধু শুনিবলৈ মন নাযায়নে? আজি তোমালোকক এটা সাধু কথা ক'ম বুলি ভাবিছোঁ। জালুৱৈ আৰু ৰজাৰ দুৱৰী। বহুকাল আগে ব্ৰহ্মদেশত এজন নিঃসন্তান ৰজা আছিল। ৰাজ্য, ধন, প্ৰজা সকলো ফালৰ পৰা তেওঁ বেছ সুখেৰেই দিন কটাইছিল। কিন্তু ৰজাৰ মনত এটাই আছিল অত্যন্ত দুখৰ কাৰণ। আধা বয়স পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ সংসাৰত কোনো সা সন্তানৰ জন্ম হোৱা নাই। তাকে লৈ তেওঁৰ দুশ্চিন্তা আৰু অশান্তি দিনে দিনে বাঢ়ি গৈছিল। বহু বছৰৰ পাছত ৰাণী এটি পুত্ৰ সন্তানক জন্ম দিলে। পুত্ৰৰ মুখ দেখি ৰজাৰ আনন্দৰ সীমা নাই। সেই উদ্দেশ্যে তেওঁ এটা বিশাল ভোজৰ আয়োজন কৰিবলৈ ঠিক কৰিলে। দেশ বিদেশৰ ৰজা, মহাৰজা, চহকী লোকসকলকো তেওঁ সেই ভোজলৈ নিমন্ত্ৰণ জনালে। ৰজাই ঠিক কৰিলে যে পুতেকৰ জন্ম উপলক্ষে তেওঁ এনে এক মহা উৎসৱ পাতিব। মানুহ যাতে তেওঁক ভূৰি ভূৰি প্ৰশংসা কৰে। ৰজাৰ নিৰ্দেশমতে সেই উৎসৱৰ দিনত বিশাল ভোজৰ আয়োজন কৰা হ'ল। প্ৰায় এসপ্তাহৰ আগৰে পৰা বাছি বিচাৰি অনা পাকৈত ৰান্ধনি হতুৱাই বিধে বিধে খাদ্য প্ৰস্তুত কৰোৱা হ'ল। মাংস, পনীৰকে আদি কৰি নানা তৰহৰ ব্যঞ্জন আৰু সুস্বাদু মিঠাই প্ৰস্তুত কৰি ভাগে ভাগে ৰখা হ'ল। কেৱল বাকী থাকিল মাথো একেটাই বস্তু, সেয়া হৈছে মাছ। ৰজাই ভোজৰ আগদিনাখনহে মাছৰ দিহা কৰাটো ভাল হ'ব বুলি মনতে ভাবি থলে। কিন্তু এটা ডাঙৰ সমস্যা হ'ল। উৎসৱৰ দুদিন আগৰে পৰা আৰম্ভ হ'ল ভয়ানক ধুমুহা বৰষুণ। সেই ধুমুহাৰ মাজতে সাগৰত নামি মাছ ধৰি অনাটো জালুৱৈবোৰৰ বাবে অসম্ভৱ কথা হৈ পৰিল। এইফালে মাছৰ যোগাৰ কৰিব নোৱাৰিলে ৰজাৰ ভোজ অসম্পূৰ্ণ হ'ব। মাছ নোহোৱাকৈ জানো তেওঁ দেশ বিদেশৰ নিমন্ত্ৰিত অতিথিসকলক সন্তোষেৰে খুৱাব পাৰে? নাই, সেয়া যে অত্যন্ত লাজৰ কথা হ'ল। তাকে ভাবি গুণি ৰজাই গালে মুখে হাত দি আমন জীৱনকৈ বহি আছিল। ভোজৰ দিনা ৰাতিপুৱাই ৰজাই বেজাৰ মনেৰে ঘৰৰ ভিতৰতে বহি আছে। তেনে সময়তে দুৱৰীয়ে আহি তেওঁক জনালে যে জালুৱৈ এটা আহি বাহিৰতে ৰৈ আছে। সি ৰজাক দেখা কৰিব খোজে। সি হেনো সৰু ডাঙৰ অসংখ্য মাছ ধৰি আনিছে। এই খবৰ শুনা মাত্ৰকে ৰজাই জালুৱৈটোক আহিবলৈ অনুমতি দিলে। জালুৱৈ আহি ৰজাৰ সন্মুখত হাজিৰ হ'ল। সি তাৰ নিজৰ জীৱনটো বিপদৰ মাজলৈ ঠেলি দি ধুমুহাৰ মাজতে সাগৰত নামি মাছ ধৰি আনিছে। কিয়নো সি ৰজাৰ সমস্যাটোৰ কথা জানিব পাৰিছিল। দেশৰ ৰজা হৈ তেনে এবিধ বস্তুৰ বাবে তেওঁ লাজত পৰিব বুলি ভাবি সি ধুমুহাৰ মাজতো সাগৰলৈ মাছ ধৰিবলৈ মৰসাহ কৰি গৈছিল। জালুৱৈৰ কাৰ্যত ৰজা পৰম সুখী হ'ল। তেওঁ জালুৱৈটোক ক'লে, তুমি মোৰ এটা বৰ মহৎ উপকাৰ কৰিলা। তোমাৰ বাবে আজি মোৰ মান সন্মান ৰক্ষা পৰিল। তুমি মাছ আনি নিয়া হ'লে ভোজৰ মাজত আজি মই কাকো মুখ দেখুৱাব নোৱাৰিলোহেঁতেন। তোমাৰ ওপৰত মই সঁচাকৈ বৰ সন্তুষ্ট হৈছোঁ। এতিয়া তোমাক কি পুৰস্কাৰ লাগে কোৱা? তুমি যি বিচৰা মই খুচি মনেৰে তাকেই দিবলৈ ৰাজি। কিন্তু ৰজাৰ কথা মতে জালুৱে যি পুৰস্কাৰ বিচাৰিলে, জালুৱৈৰ কথাত ৰজা সভাসদ সকলো হতভম্ব হ'ল। পুৰস্কাৰ বিচাৰি জালুৱে ৰজাক অনুৰোধ জনালে, মহাৰাজ, আপুনি যদি মোক মোৰ খুচিমতে পুৰস্কাৰ দিব খোজে তেন্তে মোক 100টা চাবুকৰ কোব দিয়ক, তেতিয়াহে মই বেছি সুখী হ'ব পাৰিম। ৰজাই আচৰিত হৈ ক'লে, চাবুকৰ কোব? চাবুকৰ কোব খোৱাটো জানো পুৰস্কাৰ হ'ব পাৰে? পুৰস্কাৰৰ নামত মই তোমাক চাবুকেৰে আঘাত কৰিব নোৱাৰো দেই। তুমি অন্য ভাল পুৰস্কাৰ লোৱা। টকা পইচা, ধন সোণ, অলংকাৰ যি লাগে তোমাৰ খুচিমতে লোৱা। জালুৱৈৰ কিন্তু একেটাই কথা। তাক যদি ৰজাই কিবা পুৰস্কাৰ দিয়ে তেন্তে সি কোৱা মতে চাবুকৰ কোবেই লাগিব, তাকো 100টা চাবুকৰ কোব। অৱশেষত নিৰুপায় হৈ ৰজাই তাক সেই পুৰস্কাৰেই দিবলৈ ৰাজি হ'ল।
ৰজাই লগে লগে চিপাহীক আদেশ দিলে, এওঁক 100 বাৰ চাবুকেৰে আঘাত কৰা। ৰজাৰ আদেশ মানি চিপাহীয়ে জালুৱে গণি গণি চাবুকেৰে আঘাত কৰিবলৈ ধৰিলে। চাবুকৰ আঘাতত বেচেৰাৰ গা পিঠিৰ ছাল ফাটি চিৰাচিৰি হ'ল। 50 বাৰ চাবুকৰ আঘাত খোৱাৰ পাছত হঠাৎ জালুৱে ৰজাক হাতযোৰ কৰি ক'লে, মহাৰাজ, মোৰ ভাগৰখিনি শেষ হ'ল, মই মোৰ পুৰস্কাৰ পালোঁ। এতিয়া বাকী থকা 50টা চাবুকৰ কোব আপোনাৰ দুৱৰীয়ে খাব। কিয়নো আমাৰ মাজত তেনে এক বন্দবস্তুৱেই আছিল। আচৰিত হৈ কি বুলি ৰজাই প্ৰশ্ন কৰাত জালুৱে ৰজাক সকলো ঘটনা বিৱৰি ক'লে, মহাৰাজ, মই যেতিয়া আপোনাৰ ঘৰলৈ মাছ লৈ আহোঁ, আপোনাৰ এই দুৱৰীজনে মোক ভিতৰলৈ সোমাবই নিদিলে। আপোনাৰ বাবে মাছ অনা বুলি কোৱাৰ পাছতো তেওঁ মোক সোমাবলৈ নিদিলে। বহু কাকুতি মিনতি কৰাৰ পাছত শেষত তেওঁ এটা চৰ্তত মোক ভিতৰলৈ সোমাব দিবলৈ ৰাজি হ'ল। সেই চৰ্তটো আছিল, আপোনাৰ পৰা মই যি পুৰস্কাৰ গ্ৰহণ কৰোঁ তাৰে আধা ভাগ তেওঁক দিব লাগিব। আপোনাৰ ৰাজপ্ৰাসাদত সোমোৱাৰ হেনো এনে নিয়ম চলি আহিছে। সেয়ে ময়ো তেওঁৰ সেই চৰ্তকে মানি ল'লোঁ। মই আপোনাৰ পৰা 100টা চাবুকৰ কোব পুৰস্কাৰ লৈছিলোঁ। মোৰ ভাগৰ পুৰস্কাৰখিনি মই পালোঁ। এতিয়া বাকী থকা 50টা চাবুকৰ আঘাতেৰে আপুনি আপোনাৰ দুৱৰীক পুৰস্কৃত কৰক। তেতিয়া মোৰ পুৰস্কাৰ সম্পূৰ্ণ হ'ব আৰু আপোনাৰো কথা ৰ'ব। জালুৱে কথা শুনি ৰজা খঙত জ্বলি পকি উঠিল। তেওঁ লগে লগে চিপাহীক আদেশ কৰিলে, এইবাৰ আমাৰ দুৱৰীৰ পিঠিত বাকী থকা 50টা চাবুকৰ কোব বহুওৱা, সজোৰে কোবাবা, যাতে বেটাৰ পিঠি ফাটি চিৰাচিৰি হৈ যায়। ৰজাৰ আদেশ মতে চিপাহীয়ে এইবাৰ খঙেৰি চাবুক হাতত তুলি ল'লে। চেপেট চেপেটকৈ যি 50টা চাবুকৰ কোব বহুৱালে, দুৱৰীয়ে যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে। তাৰ পিঠি গুৰুলা গুৰুল হৈ পৰিল। তেজেৰে ৰাঙলী হৈ গ'ল ৰাজসভাৰ মজিয়া। তাৰ পাছত ৰজাই সকলো কথা বুজি পালে। তেওঁৰ ৰাজ্যত যে বহুদিনৰ পৰাই এনে অনিয়ম চলি আহিছে তাকো বুজিবলৈ বাকী নাথাকিল। শেষত তেওঁ দুৱৰীক কাৰাগাৰত বন্দী কৰি থবলৈ আদেশ দি জালুৱৈক তেওঁৰ ৰাজসভাত মন্ত্ৰী হিচাপে নিযুক্তি দিলে। দিয়াৰ কথাও, জালুৱেনো কিবা কম বুদ্ধিয়ক মানুহেনে? ৰজাই তেওঁক উপযুক্ত পুৰস্কাৰেই দিলে। কণমানিহঁত, আজি সাধুটি ইমানেই। আৰু বেলেগ যদি সাধু শুনিবলৈ বিচৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু লাইক আৰু শ্বেয়াৰ বুটামটো টিপি দিবা। ধন্যবাদ।